टंला नोगोराव बिटिसिनि इएम मनमोन ब्रह्मनि आगान। टंला म्युनिसिपल बर्डआव इउपिपिएल दोलोआ जेबो खामानि मावनो हायाखै। टंला नोगोरखौ बिटिसिनिफ्राय मोजां नोगोर बानायनो नाजागोन। उदालगुरि जिल्ला सिंनि टंला नोगोर आफादनि गोदानै सायख'जानाय बिबानगिरिफोरनि समायखिरा लानाय हाबाफारि जानानै थाङो। टंला नोगोर आफादनि चेयारमेन अर्जुन दैमारिजों लोगोसे नोगोर आफादनि बिबानगिरिफोरा समायखिरा लायो। समायखिरा लानाय बे हाबाफारियाव नोगोर जौगाखां बिफाननि अनारेबल एक्जिकिउटिभ मेम्बार मनमोन ब्रह्म, बड'लेण्ड टेरिटरियेल काउन्सिल नोगोर जौगाखां बिफाननि CHT लंकेश्वर औवारिया नुजाथिदोंमोन। टंला नोगोर आफादनि समायखिरा लानाय बे हाबाफारियाव बिटिसिनि इएम मनमोन ब्रह्मआ बाहागो लानानै फोरमायो दि खौरां बिजोङाव टंला म्युनिसिपल बर्डआव इउपिपिएल दोलोआ जेबो खामानि मावनो हायाखै। टंला नोगोराव राइजोफोरखौ रैखाथि लाखिनो थाखाय CCTV केमेरा होनाय जागोन होनना फोरमायो। এই টাউনৰ এটা বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যবিলাক অটুট ৰাখি পেলাই আমি এই চৰকাৰে আমাৰ শ্ৰীযুত ভাগ্যমা মহিলাৰ নেতৃত্বত আমাৰ যি শক্তিশালী চৰকাৰ আছে, এই চৰকাৰৰ উদ্যোগত আমি টংলাবাসীৰ কাৰণে আমি নতুনত্ব দিম আৰু ইয়াত থকা নাগৰিকসকলক সুৰক্ষিত কৰাৰ ব্যৱস্থা আমি কৰিম। যোৱা 5 বছৰত এটা ডাঙৰ এটা গেপ হৈ গ'ল। যোৱা 5 বছৰৰ যিটো চৰকাৰ চলালে প্ৰমোদ বড়োৰ নেতৃত্বৰ যি চৰকাৰ, গতিকে এই চৰকাৰে নিশ্চয়কৈ একো দিব পৰা নাই এইটো চহৰৰ কাৰণে, একো তেনেকেই দেখনীয়াৰ একো ছিগনিফিকেণ্ট একো কৰিব পৰা নাই। মই আজি চহৰৰ মাজেদিয়ে আহিছোঁ, তাতে নতুনত্ব একো মই দেখা পোৱা নাই আৰু গতিকে এই 5 বছৰৰ গেপ, এই 5 বছৰৰ গেপটো এইবাৰৰ পৰা আৰম্ভ কৰি নতুনত্ব এটা দিবৰ কাৰণে আমাৰ সময় লাগিব। তথাপিও মই প্ৰায়ৰিটি বেচিছত টংলা চহৰখন এখন আটকধুনীয়া চহৰ বনাবৰ কাৰণে আমাৰ বিটিচিৰ ফালৰ পৰা আমাৰ চেষ্টা অব্যাহত আছে আৰু অহা কেইদিনমানৰ ভিতৰতে ইয়াত থকা নাগৰিকসকলৰ কাৰণে আমাৰ কৰণীয় চিলড্ৰেন পাৰ্কৰ পৰা আৰম্ভ কৰি আমি কিছুমান নলা নৰ্দমাৰ বিষয় আৰু ষ্ট্ৰীট লাইটবিলাকৰ আৰু ৰাইজক সুৰক্ষিত ৰাখিবৰ কাৰণে CC কেমেৰাৰ ব্যৱস্থাবিলাক আমি কৰি আছোঁ। বাইদেউ, ইয়াতে ৱাৰ্ড কমিশ্যনাৰ নিযুক্তি দিয়াৰ সন্দৰ্ভত নীতি বহিৰ্ভূতৰ বাবে ইয়াতে নিযুক্তি দিয়াৰ অভিযোগ আহিছে। ইয়াতে আণ্ডাৰ মেট্ৰিক কেণ্ডিডেটক ইয়াতে ৱাৰ্ড কমিশ্যনাৰ পদত নিযুক্ত কৰা বুলি অভিযোগ আহিছে। কি ক'ব? এইটো আমাৰ মিউনিচিপালিটি পৌৰসভাৰ এক্টত আমাৰ তেনেকুৱা ধৰণৰ কোনো চৰ্তাৱলী নাই। গতিকে এনি নাগৰিক ৰাইজৰ কাৰণে কাম কৰিব পৰা বা সেইটো এৰিয়াৰ কাৰণে কাম কৰিব পৰা যিকোনো ব্যক্তিয়ে নিজৰ ব্যক্তিত্ব লৈ পেলাই সেই হেৰিটো কৰিব পাৰে, কমিশ্যনাৰ হিচাপে হ'ব পাৰে, মেম্বাৰ হিচাপে হ'ব পাৰে আৰু তাতে একো থাকিব নালাগে, কণ্ট্ৰভাৰ্চি থাকিব নালাগে। মানে শিক্ষাগত অৰ্হতাক লৈ কোনো ধৰণৰ ইয়াতে নটিচ বা বিশেষ চৰ্তাৱলী নাই নেকি? নাই, শিক্ষাগতৰ কাৰণে তেনেকুৱা চৰ্তাৱলী নাই।